মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰি দিব। নতুন নতুন ভিডিঅ' এনেকৈ আহি থাকিব। ভিডিঅ' বনাবলৈ সময় নাপাওঁ, তো আজি দেখা পাইছে মই আপোনালোকক দেখাবৰ কাৰণে কিছুমান কলগছ মই কুটি লৈছোঁ সৰু সৰুকৈ। আপোনালোকে এনেকৈ কলগছবিলাক কুটি ল'ব, লৈ পিনে আপোনালোকৰ গাহৰিক দানা খৰচ কমাব পাৰিব এনেকৈ। এতিয়াতো আপোনাৰ কচু ছিজন, তো আপোনালোকে কচু খুৱাব পাৰে, কলগছ খুৱাব পাৰে। খালি আপোনালোকে পেলুৰ ঔষধটো সময়মতে খুৱাই থাকিব। বহুতে বহুত কথা ক'ব পাৰে ফাৰ্মৰ বিষয়ে, তো মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে পেলু দৰৱ ধুনীয়াকৈ খুৱাই ৰাখক, গাহৰি একো অসুবিধা নহয়। আৰু মোৰ মাইকী গাহৰি আছে, মই সিহঁতক পোৱালি প্ৰডাকশ্যনৰ কাৰণে মই ৰাখিছোঁ। তো আপোনালোকেও এনেকৈ খুৱাব পাৰিব। আৰু পোৱালি লাগিলে আপোনালোকে যোগাযোগ কৰি থাকিব, সময় সুবিধা মিলাই মই আপোনালোকক পোৱালি দি থাকিম। তো এইটো পাঠা পোৱালি এটা ৰাখিছোঁ, এইটো মোৰ ফাৰ্মৰ কাৰণে। বাকী মাইকী দুজনীমান ৰাখি দিছোঁ। তো আপোনালোকে মোৰ চেনেলটো ভালকৈ চাব, চাই ছাবস্ক্ৰাইবটো কৰি ৰাখিব। থেংক ইউ।